Hey guys, স্বাগতম জনাইছো হিৰোমণি ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আমি সকলোৱে চাম আমাৰ তেজপুৰৰ হলেশ্বৰ মন্দিৰ। তেনেহ'লে দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে আপোনালোকে এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাই গ'লিহি হলেশ্বৰ মন্দিৰ, বলক সোমাই যাওঁ। গাইছ এতিয়া ধুনীয়াকৈ অলপ মহাদেৱৰ ওচৰত সেৱা কৰি পেলাই এই ঠাইখন আমি একেলগে চাওঁ। চাওক গাইছ, হলেশ্বৰ মন্দিৰ। গাইছ এতিয়া সেৱা কৰি আহিলোঁ। এতিয়া আহকচোন আমি সকলোৱে মিলি পেলাই ইয়াৰ চৌহদটো চাওঁ মানে মন্দিৰৰ। এয়া চাওক গাইছ, ভক্তসকলে নদীক সেৱা কৰি আছে। আৰু এয়া চাওক গাইছ, দেৱশিল্পী বিশ্বকৰ্মা বাবা। ৰ'ব আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ। আৰু এয়া গাইছ পৱন পুত্ৰ হনুমান বাবা। আৰু এয়া গাইছ শনিদেৱ। ইয়াত এটা পুখুৰী আছে, সেইটো দেখুৱাওঁ বলক, মানে চাওঁ বলক। এয়া চাওক গাইছ পুখুৰীটো, ইয়াত কাছও পোৱা যায় চাগে। আৰু এই এয়া পুখুৰীটোৰ মাজতে চাওক আপোনালোকে মহাদেৱৰ মূৰ্তি আছে। বলক তেনেহ'লে ওচৰলৈ যাওঁ। গাইছ ওচৰলৈ যাব নোৱাৰিম, বেয়া নাপাব, কাৰণ কিয়নো মানে ইয়াত লিখা আছে যে ইয়াত সেই শিৱ বাবাৰ ওচৰলৈ যাবলৈ তো আপোনালোকে পাৰিব, কিন্তু ইয়াত কোনো ধৰণৰ ফটো ভিডিঅ' এইবিলাক তুলিব মনা কৰিছে। সেইকাৰণে আপোনালোকে ইয়াত নিজে আহি পেলাই আপোনালোকে চাবহি। গাইছ এতিয়া চাগে আপোনালোকৰ মনত প্ৰশ্ন হৈছে, গাইছ এই মন্দিৰটো এই ঠাইখিনিত কিয় বনালে বা এই মন্দিৰটোৰ নাম কিয় হলেশ্বৰ ৰখা হ'ল? মানে গাইছ আগতে জানিব পৰা মতে ইয়াত এজন খেতিয়কে খেতি কৰিছিল আৰু এদিন তেওঁ খেতি কৰি থাকোঁতে এটা শিৱলিংগ উদ্ধাৰ কৰিলে আৰু সেই শিৱলিংগটোৰ পৰা বিভিন্ন ধৰণৰ চমৎকাৰ হ'ল। সেইকাৰণে ইয়াৰ লোকেল মানুহখিনিয়ে এই মন্দিৰটো নিৰ্মাণ কৰা সিদ্ধান্তটো ল'লে আৰু মন্দিৰটো বনালে। মন্দিৰটো বনোৱাৰ পিছত এই যে শিৱলিংগটো নাঙলৰ শিৰলিৰে উদ্ধাৰ হ'ল, সেইকাৰণে এই মন্দিৰটোৰ নাম ৰখা হ'ল হলেশ্বৰ মন্দিৰ। গাইছ এই মন্দিৰটোৰ চৌহদটো ইমানেই ধুনীয়া নহয় গাইছ, মানে তাক মানে ভাষাৰে মানে কথাই নোলোৱা হৈ গৈছে গাইছ। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই মন্দিৰটোলৈ আহিছেনে নাই, আৰু যদি কোনো অহা নাই তেনেহ'লে আপোনালোকো আহক, আৰু যদি আপোনালোক আহিছে আৰু আহি থাকক এনেকৈ। আৰু গাইছ আপোনালোকে যদি সোধে এই মন্দিৰটোলৈ অহা ভাল ছিজন কি, তেনেহ'লে গাইছ আপোনালোকে ইয়াত শিৱৰাত্ৰিত আহক। শিৱৰাত্ৰিত ইয়াত খুব ধুমধামেৰে শিৱৰাত্ৰি উদযাপন কৰা হয়। তেনেহ'লে আহক আমি আকৌ চাওঁ। আৰু গাইছ আপোনালোকক এই পুখুৰীটোৰ নামটো ক'বলৈ নহ'লে নহয়, এই পুখুৰীটোৰ নাম হৈছে গোঁসাই পুখুৰী। গাইছ এতিয়া আমি সকলোৱেতো এই ঠাইখিনিৰ বিষয়ে জানিলোঁ, এতিয়া আহকচোন ইয়াত ক'ত কি কৰা হয় তাৰ বিষয়ে জনাই দিওঁ। তো গাইছ ইয়াতেই প্ৰসাদ ভোগ এইবিলাক সংগ্ৰহ কৰা হয়। আৰু গাইছ আপোনালোকক জনাবলৈ মই এইটো দেখুৱাই দিছোঁ যে ইয়াত গোহাঁই দিয়া আছে জাতীয় উৎসৱ বিহু তিনিটিত, মানে প্ৰথম 3 দিন বহুত ইয়াত বন্ধ কৰি ৰাখে। আৰু গাইছ ইয়াত সকলোবিলাক সুবিধা কৰিয়েই থৈ দিছে, আনকি গাইছ আপোনালোকে খোৱা পাতসমূহো এই নিৰ্দিষ্ট স্থানত পেলাব যাতে এই মন্দিৰৰ চৌহদটো লেতেৰা নহয়। আৰু চাওক ৰাজহাঁহ, ওচৰলৈ নাযাওঁ দিয়ক। মানে গাইছ ৰাজহাঁহৰ ওচৰলৈ এদিন কিয় যাওঁ মানে গাইছ মই এদিন সৰু থাকোঁতে ৰাজহাঁহৰ মাত বুলি আহি পেলাই ৰাজহাঁহ এটাক মাতিছিলোঁ। এতিয়া ৰাজহাঁহ কেইটামানে আহি পেলাই মোক এনেকুৱা তামাম কামুৰিলে নহয়, মই কৃষ্ণহে বুলিছোঁ আৰু গাইছ এয়া মন্দিৰৰ কাৰ্যালয়টো মানে অফিচটো। গাইছ ধুনীয়াকৈ প্ৰসাদ আৰু ভোগ বুলি কওঁতে খিচিৰি খাই ল'লোঁ। এতিয়া ঘৰলৈ উভতি যাম। আপোনালোকক আকৌ এবাৰ কৈছোঁ ইয়ালৈ আহক, খুব ধুনীয়া ঠাই, মোৰ খুব ভাল লাগিলে।
আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আপোনালোকে সময় উলিয়াই হ'লেও আহে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ বাই বাই